নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ। আজি শাওণ মাহৰ প্ৰথম সোমবাৰ কাৰণে মন্দিৰলৈ বুলি আহিলোঁ। গোটেইকেইজন মন্দিৰ পালোহি। আজি চাগে প্ৰথম সোমবাৰ কাৰণে মন্দিৰত বহুত ভিৰ হ'ব ভক্তৰ, কিয়নো বলবমৰ কাৰণে। মন্দিৰ পাই এয়া সেউজীয়া সেউজীয়া ইমান ধুনীয়া লাগিছে দেখি, চাওকচোন সকলোবোৰ ইমান ধুনীয়া লাগিছে। এয়া ভাইটিহঁত আৰু ভতিজা আগত গৈ আছে আৰু আমি তিনিওজনী পাছত গৈ আছোঁ। এয়া মন্দিৰ পালোহি। মন্দিৰৰ পৰা পাই আহি মিস্ত্ৰী আহিলে, ফটাফট ৰুটি মাৰিছোঁ। ইমান ভোক লাগিছে, তিয়ঁহ অলপ খাই লৈছোঁ। ৰাতিপুৱা খালী পেটতে গৈছোঁ, ভোক লাগিছে বহুত, সেইকাৰণে খাই লৈছোঁ। আৰু মন্দিৰলৈ যোৱাৰ আগত এয়া গামোচা বিচাৰি গোটেই বাকচ খেলি মেলি হৈ গ'ল কাপোৰ কানি। ইয়াৰ পিছতে সামৰিম, আগতীয়াকৈ মিস্ত্ৰীক চাহ দি লওঁ। এয়া চাহ হৈ গ'ল, মিস্ত্ৰীক চাহখিনি দি লৈ তাৰপিছত সামৰিম আৰু। আজিলৈ আহিছোঁ, বাই।